হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া মই খিৰিকীবিলাক খুলি লৈছোঁ। আজি খিৰিকী খোলা দেৰিয়ে হ'ল আৰু গা পা ধুই মই ৰেডি। আৰু এতিয়া খিৰিকীবিলাক খুলি লওঁ, তেন্তে আপোনালোকে চাই থাকক দেই। হাই কৈ কিবা এটা কওঁ। কি আনিছা? কি আনিছা এবাৰ? এয়া আনিছে ক'লা কচু পথাৰৰ পৰা, আৰু লগতে ঢেকীয়া বাৰু বিহুৰ পিছতে খায়, আমি আগতীয়াকৈ খালোঁ আৰু আমি মই মাৰ ঘৰত খালোঁৱে। এইটো বিচাৰ ইমান ডাঙৰ এতিয়া পৰ্দাখিনি লগাই লৈছোঁ, যিহেতু বিহু পালেহি। বিহু কাপোৰখিনি, পৰ্দাবিলাক, ঘৰৰ সকলো কাপোৰখিনি ধুইছিলোঁ যিহেতু, আৰু এতিয়া লগাই লৈছোঁ আকৌ পৰ্দাখিনি জেগাই। আৰু বিহু পালেহি, বহুত কাম ওলায়। আৰু সকলোৰে বিহু আয়োজন কেনেকুৱা চলি আছে কমেণ্টত জনাবচোন। আমাৰ এইবাৰ বিহু নাই, যিহেতু গম পাইছে আৰু কিয় নাই। বেছিকৈ কৈ নাথাকোঁ, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক দেই। পোলাটো খাবলৈ ভাল না চুটি? অঁ, টোপোলাটোৱে ভাল। চব পোলা আনিছে। পোলাটো আইৰণ দিছে। যা ধনী মানুহবিলাক উঠাই নাই দুখীয়া মানুহবিলাকে মৰি আছে কাম দিয়ে। এতিয়া পুৰি খাই হোৱাৰ পিছত মানুহজনক জৰ্দা পান এখন দি ল'লোঁ। মানে ঘৰতে জৰ্দা আছিলে আৰু চুপাৰী আছিলে, সেইকাৰণে মানুহজনক দি লৈছোঁ। এয়া মানুহজনে ফোনত কথা পাতি আছে, সেইকাৰণে মই ভইচটো এড নকৰিলোঁ। আৰু এতিয়া ময়ো খাই লওঁ নে কি কয় এখন। খাওঁতো লাগিবই দিয়কচোন, তামোল মেইন। আৰু এতিয়া খাই লওঁ ময়ো এখন, তেন্তে চাই থাকক আপোনালোকেও। হেল্ল' গাইজ, সেইকাৰণে গোটেই জুই, কোনোবাই জুই লগাই দিলে আমাৰ বাহঁতৰখন। এইফালে গোটেই জুই নুমালোঁ, পানী ঢালি এয়া এতিয়া গোটেই জুই। কোনোবাই হিংসাতে কৰিলে এনেকুৱা। আমাৰ 3খন বাৰীত গোটেই জুই জ্বলাই দিলে। এতিয়া খাব লৈছোঁ স্প্ৰাইট, যিহেতু ইমান গৰম পৰিছে, একেবাৰে বাহিৰত ওলাবই নোৱাৰি। আৰু স্প্ৰাইট আনি থৈ আছিলেই, ভাবিলোঁ খাই লওঁ। আৰু দেখিছেনে কেনেকৈ ফেন উঠি গৈছে একদম। আৰু এতিয়া খাই ল'লোঁ। আৰু হাতখন দেখিছেনে মোৰ গোটেই ৰঙা হৈ আছে, মানে জেতুকা লগাইছিলোঁ চুলিত, আৰু হাতখনে গোটেই জেতুকা ৰং লাগিল। আৰু ৰবা দেখাই আছোঁ আপোনালোকক ক'ত লগাইছিলোঁ জেতুকা ইয়াত দেখিছেনে, গোটেই মাথাটোত জেতুকা লগাই থৈছোঁ, জেতুকা পাতেৰে ভৰ্তি। আৰু জেতুকা লগাব লাগে মূৰত, চুলি গজেও আৰু চুলিৰ ৰঙো হয়, আৰু চুলি ডাঠ হয়, ঘন হয়। আৰু যোনে জানেই আৰু। গছতে বগি বিল ছাকৈ বাং, মৌৱে বাহে লল বগি বিল ছাকৈ বাং। ঔৰে গছতে বগি বিল ছাকৈ বাং, মৌৱে বাহে লল বগি বিল ছাকৈ বাং।
হেল্ল' এভৰিৱান, আজি হ'ল বিহু আৰু মোৰ ফালৰ পৰা বিহু ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল। আৰু এখন বিচনা আনিলোঁ, ফল্ডিং বিচনা, মানে জাপিকে থ'ব পৰাকৈ, ছিংগুল হয় আৰু বহুত হেভি হয়, পাতলা বিটটো নহয় লোহাৰটো। আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব দেই। ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। তেন্তে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু অলপ অলপকৈ বৰষুণো পৰি আছে। তেন্তে আজিলৈ বাই বাই।